हेलो नमस्कार पुनः मैं सकलोके स्वागतम जनाइছোঁ अन्य एটি ভিডিঅ'লৈ। কাতি আঘোণ মাহত পথাৰত ধানবোৰ পকিবলৈ আৰম্ভ কৰিছে আৰু বাৰীত থকা ৰবাব টেঙা, চকলা টেঙা, কমলা টেঙাবোৰ পুৰত হৈছে আৰু এয়া বৰপিতাৰ সকামৰ পিছদিনা। সকামৰ দিনা সকলোৰে টোপনি ক্ষতি, গতিকে পিছদিনা আমি ভাবিলোঁ সকলোবোৰ থাকোঁতে ৰবাব টেঙা খাওঁ, গতিকে আৰম্ভ কৰিলোঁ আমাৰ ৰবাব টেঙা খোৱাৰ পৰ্ব। টেঙা অকলে খোৱাতকৈ লগে ভাগে খালেহে বেছি ভাল লাগে। মই পিছে ৰাতিপুৱা শুই উঠিয়ে একো নোখোৱাকৈ এইজোপাত ৰবাব টেঙা খাব পাৰোঁ, বিৰাটেই ভাল খাবলৈ। আঘোণ মাহত আৰু বেছি ধুনীয়াকৈ পুৰত হয়। 7-8টামান ৰবাব টেঙা আমি এনেদৰে কাটি ল'লোঁ আৰু জলকীয়া খুন্দনত নিমখ দি জলকীয়াখিনি তাত দি দিলোঁ। মুখলৈ পানী আহি যায়, বিৰাট সোৱাদ খাবলৈ। আৰু এয়া দ্বিতীয়টো দিন সকাম শেষ হোৱাৰ পিছত। এইখন ওচৰতে আছে বাবে যে কিমান সুবিধা হয়। শিৱসাগৰ, যোৰহাট, ডিব্ৰুগড় সকলো ঠাইৰ পৰা আলহী আহিছিল। সকাম এখন হৈ যোৱাৰ পিছত ঘৰখন যথেষ্ট চাফ চিকুণ কৰিবলগীয়া হয়। ঘৰত থকা দিনকেইটাতে যদি মই কাপোৰ কানিখিনি ধুই আজৰি কৰি থৈ নাহোঁ, মাজনীয়ে বেছি কষ্ট পায়। গতিকে মাৰ সুবিধা হওক বুলিয়েই কাপোৰখিনি ধুবলৈ নিদিওঁ। অৱশ্যে মই অকলে হাতত কৰা নাই, শিৱসাগৰৰ আমাৰ পহুকণেও সমানে মোৰ লগত কাপোৰ ধুবলৈ লৈছে। আৰু এয়া তাৰপিছত আহি গ'ল আমাৰ পাৰ্টি টেঙা খাবলৈ। আমাৰ চিম্পি তাইয়ে ৰোৱা বুলি কয় বৰ্মাই এইজোপা ৰবাব টেঙা, যি কৰিলে খুব ভাল কৰিলে। সিহঁতে এতিয়া আলহীহে। আমি ঘৰত বহুত খাইছোঁ এইজোপা টেঙা, কেইবা বছৰ ধৰি বহুত খাই আহিছোঁ। আমাৰ টেঙা খোৱা পৰ্ব শেষ হ'ল। আজিলৈ ইমানেই।